সো নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল ইণ্ডিয়ান ডিফেন্স আছামিছলৈ। যোৱাকালি ভাৰতৰ DRDOয়ে ভাৰতৰ কাৰণে এটা নেক্সট জেনেৰেশ্যন মিছাইল সফলভাৱে পৰীক্ষা কৰাত সামৰ্থ্য হৈছে। আৰু এনেকুৱা নহয় যে এইটো এটা পুৰণি দিনৰ মিছাইল, একদম নতুন মিছাইল হয় আৰু ইয়াৰ ভিতৰত যিবোৰ মেটেল ব্যৱহাৰ কৰা হৈছে সেইবোৰ আজিৰ যুগৰ নতুন কম্পজিট মেটেৰিয়েল ইউজ কৰা হৈছে। আৰু ইয়াৰ যি প্ৰপালশ্যন ছিষ্টেম হয় ই ষ্ট্ৰেট অফ দি আৰ্থ হয় আৰু ইয়াৰ যি নেভিগেশ্যন ব্যৱহাৰ কৰা হৈছে ভাৰতীয় হয় আৰু ইয়াৰ যি কোৱালিটি ইয়াক ৱৰ্ল্ড ক্লাছ লেভেলৰ হয় বুলি জনা যায়। ইয়াৰ যি গাইডেন্স ছিষ্টেম হয় এয়াও নতুন টেকন'লজি হয় য'ত নেকি এতিয়ালৈকে কোনো ভাৰতীয় মিছাইলত ইউজ কৰা হোৱা নাই। ইয়াৰ লগতে এই মিছাইলটোৰ দুই ধৰণৰ গুণ আছে যাৰ কাৰণে এই মিছাইলটো ডিটেক্ট কৰাটো আৰু ইয়াক ধ্বংস কৰাটো অসম্ভৱ হৈ পৰে। প্ৰথম কথা, এই মিছাইলটো কেনিষ্টাৰ বেছ বনোৱা হৈছে, মানে সৰু সৰু কেনিষ্টাৰ ভাগত ইয়াক ট্ৰাকত গোপনভাৱে এটা ঠাইৰ পৰা আন এঠাইলৈ লৈ যাব পৰা যাব। কেনিষ্টাৰ বেছ ছিষ্টেমৰ দ্বাৰা আমি এই মিছাইলটোক জংঘল, পাহাৰে, ভৈয়ামে যিমানে দুৰ্গম ৰাস্তা হওক যেনেকুৱা ধৰণৰ ঠাইলৈ গোপনভাৱে লৈ যাব পৰা হ'ব। এনেকুৱা অৱস্থাত শত্ৰুৱে তেতিয়া ইয়াক ইণ্টাৰচেপ্টটো কৰিব নোৱাৰিব। লগতে ইয়াৰ আন এটা কাৰণ যিটোৰ কাৰণে বহু স্মাৰ্ট মিছাইল হৈ পৰে, আচলতে ইয়াৰ ভিতৰত 1 পইণ্ট মেনুভাৰ ছিষ্টেম আছে। মানে যদি ই এটা টাৰ্গেটৰ ফালে গৈ আছে আৰু ই যদি গম পায় যে ৰাস্তাৰ বা ঠাইডোখৰত কোনো ধৰণৰ ৰাডাৰ বা ডিফেন্স ছিষ্টেম আছে, তেতিয়া ই চেঞ্জ কৰি লৈ মেনুভাৰ কৰি নিজৰ ৰাস্তা সলনি কৰিব পাৰিব, শত্ৰু টাৰ্গেটক ধ্বংস কৰিব পাৰিব। আৰু এইবোৰ কাৰণৰ কাৰণে ইয়াক ৰখাব পৰাটো অসম্ভৱ হৈ পৰে। আনহাতে ইয়াৰ ৰেঞ্জ 2000 কিলোমিটাৰ হয় আৰু যদি ইয়াত ৱাৰহেড অলপ কম কৰি দিয়া হয় তেন্তে ই 2500 কিলোমিটাৰলৈকে যুদ্ধ কৰিব পাৰিব। আৰু যদি চাবলৈ যাওঁ ইয়াৰ বনোৱা যি পাৰ্পাছ, যে কিয় ইয়াক বনোৱা হৈছে, চাওক, শত্ৰুপক্ষৰ যিবিলাক ডাঙৰ ডাঙৰ দল আৰু এয়াৰক্ৰাফ্ট কেৰিয়াৰ, ডাঙৰ ডাঙৰ ডিষ্ট্ৰয়াৰ, নেভেল শ্বিপ থাকে, ইহঁতক পানীতেই ডুবাই দিয়া কাম ইয়াৰ দ্বাৰা কৰা হয়। কাৰণ ইয়াৰ ভিতৰত মুভিং টাৰ্গেটবোৰক ধ্বংস কৰাৰ কেপাবিলিটি আছে। মানে যদি ধৰক কোনো কাৰণত চীনে নিজৰ ডাঙৰ ডাঙৰ নেভেল ডিষ্ট্ৰয়াৰ পঠিয়ায় যাৰ ওপৰত ভয়ংকৰ ধৰণৰ মিছাইল লৈ আহে আৰু ভাৰতক এটেক কৰিবলৈ, তেতিয়া ইহঁতে ৰাডাৰৰ পৰা বাচিবলৈ বা ছুপাৰছনিক মিছাইলৰ পৰা বাচিবলৈ নিজৰ লোকেশ্যন সঘনাই চেঞ্জ কৰি থাকিব। কিন্তু এই মিছাইলটোৰ জৰিয়তে চীনৰ এই প্ৰয়াস কাম নোহোৱা হৈ যাব। কাৰণ ই মুভিং টাৰ্গেটবোৰক লাগিলে যেনেকুৱা ধৰণৰ স্পীড, যেনেকুৱা ধৰণৰ ট্ৰেজেক্টৰীতে থাকক, নিজে নিজক এডজাষ্ট কৰি চীনৰ শ্বিপবোৰক পানীতেই ধ্বংস কৰি বিনাশ ঘটাব পাৰিব। আৰু এই মিছাইলটোৰ নাম হৈছে অগ্নি প্ৰাইম নেক্সট জেনেৰেশ্যন মিছাইল। আৰু যোৱাকালি ইয়াৰ যি টেষ্ট হৈ গ'ল, বহুত ইম্পৰ্টেণ্ট টেষ্ট আছিল আৰু অতি সোনকালে ভাৰতীয় সেনাত ইয়াক ইণ্ডাক্ট কৰি ভাৰতৰ যি কোষ্টলাইন তাক ছেভ কৰি দিয়া হ'ব। আৰু ভৱিষ্যত সময়ত চীনে যদি সীমা উল্লংঘন কৰিব চেষ্টা কৰে সেইটো অসম্ভৱ কৰি দিয়া যাব। চ' সেইকাৰণে এইটো মিছাইলক ইমান মহত্ব দিয়া হৈছে। পিছে ইয়াৰ ওপৰত আপোনালোকৰ কেনেকুৱা ধৰণৰ ভিউ পইণ্ট আছে মোক কমেণ্ট বক্সত জনাব পাৰে। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ ভিডিঅ' চাবলৈ আগন্তুক শ্বেয়াৰ কৰিব।